বেলেগ পুৰা চাই থাকে মানুহবিলাকে কিনো বস্তু বুলি বা কেমেৰা চেমেৰা আৰু চাওচোন এই হাতীহেন হেক্টৰৰ কোটি পাছে পাছে মই আৰু আপোনালোকক লৈ গৈছোঁ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকক মই এতিয়া বৰ্তমান গুৱাহাটী যাই আছোঁ আৰু মোৰ অলপ কাম আছে আৰু সেই হিচাপে আপোনালোকক এনেকৈ ব্লগটো বনাই দিলোঁ। আৰু টাইমো এতিয়া 7:28 হ'ল, যাই আছোঁ আৰু আপোনালোকক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ। তো বেয়া নাপাব, অলপমান এনে কথা অলপ কৈ যাই থাকিম, আপোনালোকে শুনিব, ভিডিঅ'টো স্কিপ নকৰিব গাইজ। তো শুনি থাকক গাইজ, চাই থাকক। বাইকখনত তেলো নাই, তেলো ভৰাব লাগিল। আৰু ইয়াৰ মাজতে এটা কথা ক'ব খুজিছোঁ গাইজ, মানে কি ইয়াৰ পাৰ্ট 2 মানে ভিডিঅ'টো কি ধামাকা মানে এজনে মোক সুধিছে কি ধামাকা, তাৰমানে বুজি নাপালোঁ। মানে সি বুজি নাপোৱা মানে কথাটো হ'ল কি গাইজ, পাৰ্ট 1টো চাব, পাৰ্ট 1টো চালে মানে বুজি পাব আৰু পাৰ্ট 2 ভিডিঅ'টো। বৰিহাট তেল ডিপু আহি পালোঁ আৰু ইয়াতে মানে তেলটো ভৰাওঁ 610 টকাৰ। আৰু আপোনালোকে ভৰালে বা 610 হওক বা 110 হওক, যিমান যি কি নহওক, মুঠতে 10 টকা 1 টকা এনেকুৱা 101 টকা তেনেকুৱা কৰি মুঠতে তেল ভৰাব। আৰু তেতিয়া তেলৰ মানে মিটাৰবোৰো মানে তেনেকুৱা খেলি মেলি নহ'ব, আপোনাৰ তেলটো ঠিকেই লিমিটত পাব, মানে হিচাপত পাব আৰু তেলটো। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত মানে মই আপোনালোকক ক'লোঁ আৰু নাজানে যদিও বা জানে যদিও তথাপিও মোৰখিনি জানাখিনি কৈ দিলোঁ। আৰু গাইজ মানে কি হেলমেটত পূৰা কেমেৰা চেমেৰা লগাই ল'লে মানুহৰ ৰিয়েকশ্যনটোৱে বেলেগ, পূৰা চাই থাকে মানুহবিলাকে কিনো বস্তু বুলি বা কেমেৰা চেমেৰা লগাই লৈছে, পূৰা এনেকুৱা এটা ৰিয়েকশ্যন ভাল লাগে আৰু এটা ফিলিংছ এটা চাই মানুহবিলাকে এনেকৈ ঘূৰি ঘূৰি চালে ভাল লাগে। আৰু গাইজ মানে কি আপোনালোকে পাৰিব এনেকৈ কেমেৰা চেমেৰা লগাই ল'ব, ময়ো অকল বুলি নহয় বা ইউটিউবত ভিডিঅ' দিল বা নিদিল তথাপিও আপোনালোকেও পাৰিব এইটো কাম কৰিব, বা মোবাইল লগাই ল'ব পাৰিব কেমেৰা নোৱাৰিলেও। তো ভিডিঅ' দি থাকিলে হ'ল, এনেকৈ আপোনালোকেও পাৰিব, চেষ্টা কৰিব, কিয় নহয় গাইজ, এটা সৰু কথা না কি কোৱা গাইজ। তেল চেল ভৰোৱা হ'ল আৰু ইয়াৰ পৰা ওলালোঁ মই। আৰু গাইজ আপোনালোকে মোৰ ভিডিঅ' চায়ে থাকে, মানে মই নাজানোৱে মানে কোনে কোনে চাই কোনে কোনে নাচায়, তথাপিও গাইজ ভিডিঅ'বোৰ ভাল লাগে বা বেয়া লাগে তথাপিও আপোনালোকে এটা কমেণ্ট কৰি দিব বা নিজৰ ঠাইবোৰৰ কমেণ্ট কৰি দিব। লাভ ফ্ৰম যিকোনো ঠাই বা লাভ ফ্ৰম কিবা এনেকৈ লিখি পিনে মাৰি দিব ঠাইখিনিৰ নাম, তো ভাল লাগিব গাইজ না কি কোৱা। আৰু ইফালে 8টা বাজিল যদিও পূৰা দৌৰি আছে ইথানো, পূৰা ভায়াত দে স্বাস্থ্যৰ কাৰণে ভাল, দৌৰো। আৰু গাইজ পূৰা দুৰ্গা পূজাটো আৰম্ভ হ'লে আৰু পূৰা চাৰ হাতেও ইয়াতে পূৰা ডিউটি দি আছে যদিও আৰু যে পূৰা কেমেৰা চেমেৰা আনি পিনে মই ৰেডি হৈ আহিছোঁ আৰু পূৰা ধৰিলে আৰু ভালেই হ'ব, এটা কণ্টেণ্ট হৈ গ'ল তাতেও মোৰ। আৰু গাইজ মই কি পূৰা আল্ট্ৰাখনৰ পিছে গৈ আছোঁ, আল্ট্ৰাখনৰ পূৰা স্পীড দি আছে। আৰু দিনৰ ভাগত আল্ট্ৰা কিং আৰু ৰাতিৰ ক্ষেত্ৰত এছ গাড়ী হওক ডাম্পাৰ গাড়ী হওক যি কি মুঠতে ট্ৰাক হওক সেইবিলাক মুঠতে কিং আৰু ৰাজা ৰাতি। কিন্তু সেই হিচাপে আল্ট্ৰাৰ লগত পাংগা ল'ব নোৱাৰা আৰু পূৰা স্পীড ভাগাই থাকে না কি কোৱা গাইজ। বাহিৰে এনে এটা ভিডিঅ' বনাই চাইছোঁ আৰু গাইজ পূজা চূজা মানে হৈ আছে, তো সেই হিচাপে আপোনালোকে বেয়া চেয়া নাপাব আৰু ভিডিঅ'বিলাক আপলোড দিওঁতে মানে লেট হয়, আৰু সেই হিচাপে আপোনালোকক ভিডিঅ' দিম। পূজাটো যাওক আৰু আজি শনিবাৰ, সেই এনেকৈ মই ঘূৰিব মানে গুৱাহাটীত অলপমান কাম আছে, তেনেকৈ অলপ আহিছোঁ ৰাতিপুৱাই। আৰু চাওচোন এই হাতীহেন গাড়ীখন যিহে গোটাই স্পীড দিছে, চাইডে দিব টান পাবা, গোটাই ৰাস্তাটো তাকে লাগে আৰু তাক চাইড দিব নোৱাৰে দিব চালা আদি ইয়াক চাই থাকোঁ ডাঙৰ আগুৱাই অলপ। আৰু গাইজ এই পিছত যে গৈ আছে এইকেইজন মহিলা মানুহ হয় গাইজ, আৰু কিমান দূৰৰ পৰা আৰু কিমান ৰাতিপুৱাই আহিছে গুৱাহাটীত চব্জি বেচিবলৈ, ইমান কষ্টত গাইজ, পেটৰ দাহত কি কৰিব। আৰু গাইজ ভিডিঅ' নেদাৰ কাৰণে বা দিব পৰা নাই কাৰণে বেয়া নাপাব গাইজ, আপোনালোকৰ বহুত মৰম আৰু ছাপোৰ্ট দিয়াৰ কাৰণে ইয়াতে মানে ইউটিউবত আহিছোঁ, আৰু আপোনালোকক ভিডিঅ'বোৰ দিব নোৱাৰাৰ কাৰণে বেয়া চেয়া নাপাব, কাৰণ মই দিম, আপোনালোক অলপ ধৈৰ্য ধৰক। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পোৱাৰ কাৰণে বহুত ধন্যবাদ গাইজ।
গাইজ বাইকখন ইয়াতে থৈ দিলোঁ আৰু এতিয়া বস্তুটো ৰিটাৰ্ণ দিব লাগিল আৰু এইবিলাক কিমান জাবৰ জোঁথৰ কাউৰী কিমান আছে কিমান লেতেৰা আৰু গাইজ দোকানটো খোলাই নাই এতিয়া ৰাতিপুৱা আহি পালে সোনকালে আৰু চাহ খাই ল'ম বুলি ভাবিছোঁ ফাইনেলি গাইজ বান্ধা হৈ গ'ল এতিয়া যাব পালোঁ চাব দাদা আৰু গাইজ এই বলেৰ গাড়ীখন যে ওলাইছে সেইটোৱে হ'ল মানে PWD অফিচ আৰু ইয়াতে উপস্থিত ফেঞ্চিতে আৰু গাইজ আপোনালোক এটা কথা ক'বলৈ ওলাইছোঁ মানে কি মই ইণ্টাৰভিউটো ভালদৰে নিদিওঁ বা দিব পৰা নাই এতিয়ালৈকে বা চেষ্টাও কৰা নাই তেনেকুৱাকৈ তো বেয়া চেয়া নাপাব গাইজ তো ভিডিঅ'টো চাব আৰু মৰম কৰি থাকক কাৰণ আহিম আৰু কৰিম মই আপোনালোকৰ মৰম আৰু ছাপোৰ্ট কৰি থাকিলে গাইজ কৰি থাকিব মই চেষ্টা কৰি থাকিম না কি কোৱা গাইজ আৰু গাইজ MG হেক্টৰৰ কটি পাছে পাছে মই আৰু আপোনালোকক লৈ গৈ আছোঁ তো বেয়া নাপাব গাইজ বাবা ক'ত আছা নগাঁৱতে আছা মই আছোঁ দে পালোঁ দে গোসাঁইহাট পালোঁ বৰ ভালদৰে দিব নোৱাৰাৰ কাৰণে বেয়া নাপাব গাইজ আৰু আপোনালোকৰ মাজলৈ ভাল মানে চেষ্টা কৰি আছোঁ ভিডিঅ' আনিবৰ কাৰণে খালি মাত্ৰ এইকেইদিন অলপ ব্যস্ততা আছোঁ আৰু পূজাটো যাওক পূজাটো যোৱাৰ পিছত আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' মই আনিব চেষ্টা কৰিম আজি এনে অলপ কাম আছিল মানে কি এইবিলাক কাম থকাৰ কাৰণে এনে ভিডিঅ' দিলোঁ আৰু আপোনালোকৰ মাজলৈ তো ভিডিঅ' নিদিলেও মানে ভাল নালাগে আৰু আপোনালোকক পাহৰি যাবতো ভিডিঅ' নিদিলে তাৰ কাৰণে ভিডিঅ'টো দি দিলোঁ তো নেক্সট ভিডিঅ'ত চেষ্টা কৰিম গাইজ আৰু ভাল কৰিবৰ কাৰণে তেতিয়াহ'লে আজি বাই